নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালনে তোমালোকৰ? আজি আমি কথা পাতিম পৃথিৱীৰ কেইখনমান আজব ৰেষ্টুৰেণ্ট আৰু ভয়ানক দলঙৰ বিষয়ে বহুতো নজনা কথা। সেয়েহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে অহা ঘণ্টাটো দবাই দিব। এতিয়া ভিডিঅ'লৈ আগবাঢ়িছোঁ। এতিয়া আমি কথা পাতিম আজব ৰেষ্টুৰেণ্টৰ বিষয়ে। প্ৰথমখন ৰেষ্টুৰেণ্ট হৈছে মংকি ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টখনত বান্দৰে খাদ্য সামগ্ৰী যোগান ধৰে। এই ৰেষ্টুৰেণ্টখন জাপানত অৱস্থিত। 2 নম্বৰ ৰেষ্টুৰেণ্টখন হৈছে ইথা ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টখন মালদ্বীপৰ সাগৰৰ তলিত নিৰ্মাণ কৰা হৈছে। এই ৰেষ্টুৰেণ্টখনত বহি সাগৰৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰি। এই ৰেষ্টুৰেণ্টখন 2005 চনত মুকলি কৰিছিল। 3 নম্বৰ ৰেষ্টুৰেণ্টখন হৈছে ফিনলেণ্ড ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টখন সম্পূৰ্ণৰূপে বৰফে নিৰ্মাণ কৰা হৈছে। এই ৰেষ্টুৰেণ্টখনৰ সকলো সা-সামগ্ৰী বৰফে নিৰ্মিত। 4 নম্বৰ ৰেষ্টুৰেণ্টখন হৈছে নেক ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টখনত সকলো মানুহ কাপোৰ পিন্ধি যাব নোৱাৰে। যদি কোনোৱে ভাবে তেওঁ কিছু অংশ ঢাকি ল'ব পাৰে। এই ৰেষ্টুৰেণ্টখন নিউ য়ৰ্কত অৱস্থিত। এতিয়া আমি কথা পাতিম ভয়ানক দলঙৰ বিষয়ে। প্ৰথমখন দলং হৈছে চাইনা গ্লাছ ব্ৰিজ। এই ব্ৰিজখন চাইনাত অৱস্থিত। এই ব্ৰিজখন 1180 ফুট উচ্চতাত অৱস্থিত। এই ব্ৰিজখন সম্পূৰ্ণভাৱে গিলাচেৰে নিৰ্মিত। 2 নম্বৰ দলংখন হৈছে হুছেইনিজ ছাবমেৰিন ব্ৰিজ। এই ব্ৰিজখন পাকিস্তানত অৱস্থিত। এই ব্ৰিজখন 2014 চনত স্থাপিত কৰা হৈছিল। এই ব্ৰিজখন হুছেইনাবাদ আৰু জাৰাবাদৰ মাজত অৱস্থিত। 3 নম্বৰ দলংখন হৈছে AI পেট্ৰি ব্ৰিজ। এই ব্ৰিজখন পাহাৰৰ এটা ওখ শৃংগত অৱস্থিত। এই ব্ৰিজখনৰ উচ্চতা 4048 ফুট। এই ব্ৰিজখন চাবলৈ গ'লে বহুত ভয়ানক। 4 নম্বৰ দলংখন হৈছে ৰয়েল গজ ব্ৰিজ। এই ব্ৰিজখন আমেৰিকাত অৱস্থিত। 955 ফুট উচ্চতা এই ব্ৰিজখনৰ। এই ব্ৰিজখন 1929 চনৰ পৰা 2001 চনলৈকে বিশ্বৰ আটাইতকৈ ডাঙৰ ব্ৰিজ ৰূপে স্থান লাভ কৰিছিল। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ বাই।